নমস্কাৰ হোমো ফাষ্ট নিউজ অসমৰ দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ ওলাইছোঁ অতি গুৰুত্বপূৰ্ণ বাৰ্তা। এগৰাকী অসহায় বিধৱা মহিলা, নাম যামিনী ভূঞা, ঘৰ হাজোৰ কয়াবৰপুল্লা গাঁও পঞ্চায়তৰ পূৰ্ণ খুমদুম গাঁৱত। দৰিদ্ৰতাই কঙা কৰা অসহায় মহিলাগৰাকী বিগত বহুদিনৰ পৰা অস্বাস্থ্যকৰ পৰিৱেশত এটি ভঙা পজাত জীৱন নিৰ্বাহ কৰি আছে। খবৰ লোৱাৰ আহৰি নাই কোনো জনপ্ৰতিনিধি। পঞ্চায়ত প্ৰতিনিধিসকলেও এটি আৱাস গৃহ নিৰ্মাণ কৰি দিয়া পৰিলক্ষিত নহয়। এনে এক জটিল সময়ত পশ্চিম বৰিগক ছাত্ৰ সন্থাৰ কৰ্মীসকলে সেই অসহায় বিধৱা মহিলাগৰাকীৰ ভঙা পজা নিৰ্মাণ কৰি দেখুৱালে মহানুভৱতা। আছুৰ এই কৰ্মৰ বাবে অসহায় বিধৱা মহিলাগৰাকীয়ে আছুৰ কৰ্মীসকলক ভূয়সী প্ৰশংসা কৰে। এতিয়া মানে আজি এই আপোনাৰ এই ঘৰটোতে ল'ৰাকেইটা আছে, আপুনি অলপ কওক, মানে এখেতসকলে আপোনাক সহায় কৰিব আছে যিহেতু। ছাত্ৰ চলিকেইটা মোক কৰি দিয়াৰ কাৰণে মই অলপমান ভাল পাইছোঁ। আৰু এই দেখা পাই হাতে অলপমান বেয়া লাগি গৈছোঁ মোৰ ঘৰটো দেখা পাই। এতিয়া মই পাব লাগিছে কেনেহতে মই পঞ্চায়তৰ পৰা ঘৰে পোৱা নাই, ঘৰটো পাব লাগে। এতিয়া হ'ব কৈ আছে, কিন্তু মই পোৱা নাই। এনে জনপ্ৰতিনিধি আহে নেকি যি পঞ্চায়তৰ পৰাই জয় হৈছে আপোনালোকৰ? আমাৰ কয়াবৰপুল্লা পঞ্চায়ত লৈ ল'লে কি হ'ব, আৰু সেই গুৰুত্ব নিদিয়ে, গুৰুত্ব দিব লাগে। মই যেনেকৈ আছোঁ মানে মোৰ বিৰত দুখাই আহি থাকে, কান্দি থাকোঁ মই আকৌ ঘুমচি। পশ্চিম বৰিগক ছাত্ৰ সন্থাৰ সভাপতি বিজিত কলিতাৰ নেতৃত্বত যোৱা আছুৰ কৰ্মীৰ দলটিয়ে মহিলাগৰাকীৰ ভঙা পজাৰ লগতে চাৰিবেৰৰ মেৰামতিৰ কাম কৰি সঁচা মানৱতাৰ বাস্তৱ নিদৰ্শন দাঙি ধৰে। ছাত্ৰ সন্থাৰ এই কাৰ্যত গাঁওখনৰ কেইবাগৰাকী সুহৃদয় ব্যক্তি ও সমাজকৰ্মী তথা প্ৰাক্তন ছাত্ৰ নেতা শৰৎ কলিতাই বিশেষভাৱে সহায় কৰা বুলি সদৌ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ভৱজ্যোতি ডেকাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। যি সময়ত সমগ্ৰ অসমত পঞ্চায়তী ৰাজ ব্যৱস্থাত লাখ লাখ কোটি কোটি টকা ধাৰ্য কৰা হৈছে, সেই সময়তে এনেধৰণৰ দুৰ্ভগীয়া কিছুমান পৰিয়ালক বাৰে বাৰে বঞ্চিত কৰা হৈছে পঞ্চায়তী ৰাজ ব্যৱস্থাই। আৰু ঠিক তাৰে এটা জ্বলন্ত উদাহৰণ হৈছে পূৰ্ণ খুমদুম গাঁৱৰ নিবাসী যামিনী ভূঞাৰ এই ঘৰটো। আমি আজি কিছুদিন আগত আহি ছাত্ৰ সন্থা আহি দেখা পালোঁ যে এই দুৰ্ভগীয়া পৰিয়ালটোক বতাহ বৰষুণৰ ফলত যিদৰে বিধ্বস্ত হৈছিল, সেই বিধ্বস্ত পৰিয়ালটোক কোনো ধৰণৰ সহযোগিতা কৰাবলৈ আগবাঢ়ি অহা নাই। তাৰ পৰিপ্ৰেক্ষিতত আমি পশ্চিম বৰিগ আঞ্চলিক ছাত্ৰ সন্থাই এই পৰিয়ালটোৰ ওচৰত আহি আমি কথা দিছিলোঁ যে এই ঘৰটো আমি তেখেতসকলক মেৰামতি কৰি দিম, আৰু সেই কথা আগত ৰাখিয়ে আমি আজি এই ঘৰটো মেৰামতি কৰিলোঁ। আৰু ইয়াত বিশেষভাৱে আমি এজন ব্যক্তিক আমি ধন্যবাদ দিবই লাগিব, প্ৰাক্তন ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা তথা বিশিষ্ট সমাজকৰ্মী শৰৎ কলিতা ডাঙৰীয়াক, আৰু তেখেতৰ তত্বাৱধানত আৰু পশ্চিম বৰিগ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতে আজি এই কামটো আমি সফলভাৱে পৰিগণিত কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু এই মুহূৰ্তত আমি চৰকাৰলৈ এটা কথা দাবী জনাম যে অতি শীঘ্ৰেই এই পৰিয়ালটিক, এই নিচলা মহিলাগৰাকীক যাতে চৰকাৰে কৃপাদৃষ্টি কৰে, আৰু আহ্বান জনাইছোঁ যে অতি সোনকালে এই পৰিয়ালটিক এটা ঘৰ দি এই পৰিয়ালটোক এটা সুস্থিৰ ব্যৱস্থা কৰাৰ এটা সিদ্ধান্ত। হাজোৰ পৰা আতাউৰ ৰহমান, ইউৰো ৰিপৰ্ট, ফাষ্ট নিউজ অসম।